নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। 31 জুলাইৰ ভিতৰত ৰেচন আৰু আধাৰ সংযোগ কৰিব লাগিব। আধাৰ কাৰ্ড নাথাকিলে নাপাব ৰেচনৰ সামগ্ৰী। মাজত মাত্ৰ 3টা দিন বাকী। এই সময়সীমা 1 মাহ বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান কেন্দ্ৰীয় খাদ্য সুৰক্ষা আৰু যোগান মন্ত্ৰীক। অসমৰ কিছু প্ৰান্তত এতিয়াও আধাৰৰ কাম বাকী আছে। উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং জিলাত এতিয়াও সম্পূৰ্ণ হোৱা নাই আধাৰৰ কাম। সেইবাবে আৰু এমাহ সময় বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। বিল পৰিশোধ নকৰাকৈ 25 বছৰলৈ লাভ কৰক বিনামূলীয়া বিদ্যুৎ। বিদ্যুতৰ বাবে ভৰিব নালাগে আপুনি বিদ্যুতৰ মাচুল। চৰকাৰে আনিছে বিশেষ আঁচনি। শীঘ্ৰেই লাভ কৰক চৰকাৰৰ এই সুবিধা। 6ৰ পৰা 8 ইউনিট পৰ্যন্ত বিদ্যুৎ লাভ কৰিব আপোনালোকে। 40% পৰ্যন্ত সাহায্য প্ৰদান কৰিব আপোনাক চৰকাৰে। 1.20 লাখ টকা পৰ্যন্ত খৰচৰ পৰা সকাহ পাব আপুনি। 25 বছৰ পৰ্যন্ত সুবিধা লাভ কৰিব গ্ৰাহকে।